সাংবাদিক বন্ধুসকল আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ। আজি ইয়াত উপস্থিত আছে বিশেষকৈ এইখন বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ মহোদয়, প্ৰাক্তন অধ্যক্ষ, লগতে প্ৰাক্তন ছাত্ৰ, আমাৰ আলমনাই এছ'চিয়েশ্যনৰ এজন এক্টিভ সদস্য হিচাপে কাম কৰি থকা লোকবাহাদুৰ ছেত্ৰী ছাৰ, আৰু ইয়াত উপস্থিত আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। আজি বিশেষকৈ আপোনালোকৰ জৰিয়তে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আৰু আহ্বান কৰিব বিচাৰিছোঁ যে অহা 11 তাৰিখ মে' মাহৰ আমাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু ইয়াত আমি যিমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি বিভিন্ন ঠাইত আছোঁ, বিভিন্ন পদবীত আছোঁ, আৰু হয়তো বহুতেই অৱসৰপ্ৰাপ্ত নিজৰ নিজৰ জেগাত আছে, তেখেতসকলক আহ্বান কৰিব বিচাৰিছোঁ যে উক্ত দিনা আপোনালোকে সকলোৱে আহক। আমি অন্ততঃ প্ৰথমবাৰৰ কাৰণে পুৰণি যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছোঁ, হয়তো বহুতেই বৃদ্ধ হৈছে, বহুতেই যুৱক আছে, আমি এটাই একেলগে একত্ৰিত হৈ অন্ততঃ এইখন বিদ্যালয়ৰ পুৰণি কথাবোৰ আমি সোঁৱৰণ কৰিম, আমাৰ পুৰণি শিক্ষাগুৰুসকলৰ কথা সোঁৱৰণ কৰিম, আৰু ইয়াৰ জৰিয়তে আমি নতুনৰ কাৰণে চিন্তা চৰ্চা কৰি কাৰ্যপন্থা আমি ল'ব পাৰিম। বিশেষকৈ আমি অহা 11 তাৰিখে যি অধিৱেশন হ'ব, তাত প্ৰাক্তন ছাত্ৰসকলৰ যি গোট, সেই গোটে এটা ট্ৰাষ্ট খোলা এটা সিদ্ধান্ত লৈছোঁ, আৰু এই ট্ৰাষ্টৰ জৰিয়তে আমি বিশেষকৈ আমাৰ যিখন বিদ্যালয় আমি পঢ়িছিলোঁ, সেইখন বিদ্যালয়ৰ সৰু সুৰা যিখিনি অভাৱ, যিখিনি সমস্যা, সেইখিনি সমাধান কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি কাম কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। লগতে এই ট্ৰাষ্টৰ জৰিয়তে আমি আমাৰ দুখীয়া পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়িব, তেওঁলোকক আমি কিছু সহায় কৰিব পৰা নেকি, এই বিষয়টো চিন্তা চৰ্চা কৰি ট্ৰাষ্ট আমি আৰম্ভ কৰিম। সেইকাৰণে প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক এই ট্ৰাষ্টৰ সদস্য হিচাপে কাম কৰিবৰ কাৰণে আৰু মুক্ত হস্তে এই ট্ৰাষ্টৰ প্ৰতি আৰ্থিক সাহাৰ্য দান কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাহিৰে বেলেগৰ পৰা কাৰোৰ পৰা পুঁজি আমি বিচৰা নাই আৰু নিবিচাৰোঁ, কিন্তু আমি যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছোঁ, আমি যোনে যিমান পাৰে, পইচা দুপইচা যি আছে আটাইৰে সহযোগ আমি বিচাৰিছোঁ। আৰু সেইকাৰণে অহা 11 তাৰিখে আমাৰ এই অধিৱেশনত যাতে আমাৰ কোনো প্ৰাক্তন ছাত্ৰ ছাত্ৰী যেন এবচেণ্ট নথকাকৈ আহে, আৰু আন্তৰিকতাৰে যে সহযোগ কৰে আৰু এই কাৰ্য সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমাৰ বৰ্তমান কাৰ্যৰত শিক্ষাগুৰুসকলতো থাকিবই, তেখেতসকলৰ পৰা আমি সহযোগ বিচাৰিছোঁ, কাৰণ আমি যি কৰিম এই বিদ্যালয়ৰ কাৰণে কৰিম। আমাক যে বনাইছে, এই বিদ্যালয়খনে বনাইছে, আমি যি বৰ্তমান সমাজৰ কাৰণে কাম কৰিব পৰা অৱস্থা কৰিছোঁ, সেইটো এই বিদ্যালয়ৰ পৰা আমি হৈছোঁ। সেইকাৰণে এই বিদ্যালয়ৰ প্ৰতি আমাৰ কৃতজ্ঞতা স্বীকাৰ কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মোৰ আহ্বান যে আপোনালোকে সকলোৱে সহযোগ কৰক, আৰু উক্ত দিনা এজনে যাতে এবচেণ্ট নোহোৱাকৈ থাকে, আপোনালোকে য'তেই থাকক উক্ত দিনা যাতে আহে, তাৰ কাৰণে আহ্বান জনাইছোঁ। থেংক ইউ। गोजोनथाव खौरां, 100 राङावनो सोलायहोनो हागौ नोंथांनि लाइफस्टाइल। रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै नोंथांमोननि थाखाय लाखि गिफ्ट कुपन एबा खाफाल आनजाद नायनाय लानानै फैदों। चिरां जिल्ला काजलगाव खाग्राबारि माइनाव जुबक संघआ सनाथि मायथाइ फालिथायजों लोब्बा लाखिनानै नोंथांमोननो गेदेर खाफाल आनजाद नायनाय लानानै फैदों, आरो बे खाफाल आनजादानो 100 रांजों नोंथांनि लाइफस्टाइलखौ सोलायहोनो हागौ। लोगोसे बे खाफाल आनजादाव नोंथांमोननि थाखाय बान्था महरै दं टाटा अल्ट्राबास, महिन्द्र स्कर्पिय, महिन्द्र थार, एक्सेल 6 नेका, बेलेनो, स्विफ्ट डिजायर, टाटा पान्च, वागनार, एल्ट' केटेन, सेलेरिय, इग्निक, एल्ट' केटेन, एक्सेल-आइ, महिन्द्र ट्रेक्टर। अब्लालाय मानोथो गोबाव खालामबावनो? नोंथाङा अनलाइन आरो अफलाइननि गेजेरजों एबा 9678954511 6900 79427 9394649601 8822 322296 7002837 061 नाम्बाराव कन्टेक्ट खालामनानै कुपनखौ लाहरनो हागोन।